নমস্কাৰ সকলোকে পোষণ অভিযান লখিমপুৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ICDS কেছ এপ্লিকেশ্যনত কেনেকৈ এগৰাকী গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন কৰিব সেই বিষয়ে অলপ কম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কমকে LTS এপটো খুলি ল'ব। এতিয়া ইয়াত সোঁ চাইডে ওপৰত থকা ডট তিনিটা চুই প্ৰেক্টিছ মোডত সোমাই আকৌ অ'কে কৰিব আৰু ঠিক আছে অ'কে কৰি দিয়ক। ঠিক আছে অ'কে কৰাৰ পিছত আমি এইটো ডেমো মোডত যে আছোঁ সেইটো গম পাইছোঁ, যিহেতু ইয়াত ডেমো মোড লিখা আছে আৰু ইয়াত ICDS কেছ ডেমো অভিযান চলাওক এই গ্ৰীণ বটনত অ'কে কৰক। গৰ্ভৱতী মহিলা এগৰাকীৰ পঞ্জীকৰণ কৰিবৰ বাবে আমি প্ৰথমতে পৰিয়াল ব্যৱস্থাপনা সেৱাত যাব লাগিব। সেয়েহে আমি পৰিয়াল ব্যৱস্থাপনা সেৱাত টাচ কৰিম। এতিয়া এই পৰিয়াল ব্যৱস্থাপনা সেৱাৰ ভিতৰত আমি ইতিমধ্যে পঞ্জীকৰণ কৰা পৰিয়ালসমূহ দেখা পাম। ইয়াৰ ভিতৰত আমি যিগৰাকী মহিলাৰ গৰ্ভৱতী পঞ্জীকৰণ কৰিম সেই পৰিয়ালটো বাছি ল'ম। উদাহৰণস্বৰূপে ইয়াত যাদৱ ফেমিলিৰ মহিলাগৰাকী আমি গৰ্ভৱতী পঞ্জীকৰণ কৰিম আৰু সেয়েহে যাদৱ ফেমিলিত টাচ কৰিছোঁ। পৰিয়ালটোত টাচ কৰাৰ লগে লগে আমি পৰিয়ালটোৰ তথ্য দেখা পাম। এতিয়া ওপৰত থকা কাৰ চিনডালত টাচ কৰিলে আমি তিনিটা অপশ্যন দেখিবলৈ পাম। প্ৰথমতে আছে পৰিয়ালৰ তথ্য সলনি কৰা, 2 নম্বৰতে পৰিয়ালটো আঁতৰাই দিয়ক, 3 নম্বৰতে পৰিয়ালৰ সদস্যৰ তালিকা। এতিয়া এই পৰিয়ালৰ সদস্যৰ তালিকাত টাচ কৰিলে আমি পৰিয়ালটোৰ সদস্যসকলৰ তথ্য দেখা পাম। এই সদস্যসকলৰ ভিতৰত যিগৰাকী মহিলাৰ গৰ্ভৱতী পঞ্জীকৰণ কৰিম সেই মহিলাগৰাকীৰ নামত টাচ কৰিম। এতিয়া মহিলাগৰাকীৰ নামত চুই দিলে আমি মহিলাগৰাকীৰ তথ্য দেখা পাম আৰু ওপৰত থকা কাৰ চিনটোত চুই আগবাঢ়ি ইয়াৰ পিছত আমি বিভিন্ন অপশ্যন দেখিবলৈ পাম আৰু সেইসমূহৰ ভিতৰত থকা গৰ্ভৱতী পঞ্জীকৰণত টাচ কৰিম বা চুই দিম। এতিয়া আপোনালোকৰ সন্মুখত এটা প্ৰশ্ন সুধিব। প্ৰশ্নটো হৈছে এনেধৰণৰ: প্ৰস্ৰাৱ পৰীক্ষাৰ দ্বাৰা গৰ্ভাৱস্থাৰ বিষয়ে জনা যায়। ইয়াত দুটা অপশ্যন আছে, হয় বা নহয়। যিহেতু প্ৰথম অৱস্থাত প্ৰস্ৰাৱ পৰীক্ষা কৰা নহয় সেয়েহে আমি ইয়াত নহয়টো বাছি ল'ম আৰু আগবাঢ়িম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাহেকীয়া নোহোৱাৰ পৰা গৰ্ভাৱস্থাৰ বিষয়ে জনা যায় নি। ইয়াত দুটা অপশ্যন আছে, এটা হৈছে হয়, আনটো হৈছে নহয়। এতিয়া ইয়াৰ পৰা বুজিব লাগিব যে মহিলাগৰাকী মাহেকীয়া নোহোৱাত আজিকালি বজাৰত উপলব্ধ বিভিন্ন কিটৰ দ্বাৰা পৰীক্ষা কৰি গম পালে যে তেওঁ গৰ্ভৱতী। সেয়েহে আমি ইয়াত হয়তো টাচ কৰিম আৰু আগবাঢ়ি যাম। আগলৈ যোৱা বটনটোত চুই দিলে আমি এটা মেছেজ দেখিবলৈ পাম। মেছেজটো হৈছে এনেধৰণৰ: অনুগ্ৰহ কৰি তলৰ সংখ্যাসমূহৰ তথ্য মহিলাগৰাকী MCP কাৰ্ডখনত লিখক আৰু তাৰ তলতে এটা কোড নাম্বাৰ লিখা থাকিব। যিহেতু MCP কাৰ্ডখন গৰ্ভৱতী পঞ্জীকৰণ কৰাৰ সময়ত দিয়া নহয় সেয়েহে এই নম্বৰটো ভালদৰে লিখি ৰাখিব। এতিয়া পুনৰ আগলৈ যোৱা বটনটো চুই দিয়ক। বটনটো চুই দিয়াৰ লগে লগে আকৌ এটা নতুন প্ৰশ্ন আহিব। প্ৰশ্নটো হৈছে মাহেকীয়া হোৱাৰ শেহতীয়া তাৰিখ জানেনে? ইয়াৰ তলত দুটা অপশ্যন আছে, জানে আৰু ইটো হৈছে নাজানে। যদি এতিয়া আমি মাহেকীয়া হোৱাৰ শেহতীয়া তাৰিখটো জানো তেতিয়া আমি প্ৰথমটো চিলেক্ট কৰি আগবাঢ়ি যাম আৰু তেতিয়া আমি ইয়াত তাৰিখ দিবলৈ ওলাব। এতিয়া আমি মাহেকীয়া হোৱাৰ তাৰিখটো চিলেক্ট কৰি আগবাঢ়ি যাম আৰু যদি আমি নাজানো তেতিয়া নাজানো অ'কে কৰাৰ পিছত ইয়াত এটা প্ৰশ্ন সুধিব: চিকিৎসক বা নাৰ্ছে সম্ভাৱ্য প্ৰসৱৰ তাৰিখ সম্বন্ধে বুজাই দিছেনে? যদি দিছে দিব আৰু যদি নাই দিয়া তেতিয়া নাই দিয়াত অ'কে কৰিব। যিহেতু আমি এতিয়া মাহেকীয়া হোৱাৰ শেহতীয়া তাৰিখটো জানো সেয়েহে আমি ইয়াত তাৰিখটো বাছি ল'ম। বাছি লৈ আমি আগবাঢ়ি যোৱা চিহ্নত টাচ কৰিম। আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন দেখাব য'ত লিখা থাকিব প্ৰসৱৰ সম্ভাৱ্য তাৰিখ হৈছে 14/3/2021 চন। আগবাঢ়ি যোৱা বটনত টাচ কৰাৰ পিছত আমাক পুনৰ আৰু এটা প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে সীমা যাদৱ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে নেকি? ইয়াৰ তলত দুটা অপশ্যন আছে, প্ৰথমটো হৈছে হয় আৰু দ্বিতীয়টো হৈছে নহয়, মানুহগৰাকী শিশু আছিল নাইবা আগতে গৰ্ভপাত হৈছে। ধৰি লওক সীমা যাদৱ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে আৰু তেওঁৰ পূৰ্বতে কোনো শিশু নাই বা গৰ্ভপাতো হোৱা নাই, তেতিয়া আমি প্ৰথম অপশ্যনটো অৰ্থাৎ হয়তো চিলেক্ট কৰিম আৰু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সন্মুখত কিছুমান প্ৰশ্ন আহিব। ধৰক প্ৰশ্নবোৰ হৈছে সীমা যাদৱৰ বেংক একাউণ্ট আছেনে? এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে যদি সীমা যাদৱৰ পূৰ্বতে সন্তান আছে তেন্তে আমি বাওঁফালৰ ওপৰত থকা বেক চিহ্নটোত চুই আগৰ প্ৰশ্নলৈ আহি দ্বিতীয় অপশ্যনটো বাছি লৈ আগবাঢ়ি যাম।
এতিয়া আমাৰ সন্মুখত কিছুমান প্ৰশ্ন সুধিব আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আমি মানুহগৰাকীক সুধি পূৰণ কৰিব লাগিব। যিহেতু আমাৰ ইয়াত সীমা যাদৱ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে, সেয়েহে আমি 1 নম্বৰত থকা হয় অপশ্যনটো বাছি ল'ম আৰু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ লগে লগে আমাক এটা প্ৰশ্ন সুধিছে, সীমা যাদৱৰ বেংক একাউণ্ট আছেনে? যদি সীমা যাদৱৰ বেংক একাউণ্ট আছে তেন্তে আমি আছেত অ'কে কৰিম আৰু যদি নাইত অ'কে কৰি আগবাঢ়ি যাম। এতিয়া আমি আছেত অ'কে কৰি আগবাঢ়ি গৈছোঁ। তাৰ লগে লগে আমাক এতিয়া সুধিছে বেংকৰ নাম। ঠিক তেনেদৰে বেংকৰ নাম ভৰোৱাৰ পিছত আমি শাখাৰ নাম, IFSC কোড আৰু একাউণ্ট নম্বৰ ভৰাই দিব লাগিব আৰু আগবাঢ়ি যোৱা চিহ্নত অ'কে কৰিব লাগিব। আগবাঢ়ি যোৱাৰ পিছত আমাক এতিয়া মানুহগৰাকী তেজৰ গ্ৰুপৰ বিষয়ে সুধিছে। যদি মানুহগৰাকীয়ে নিজৰ তেজৰ গ্ৰুপটো জানে তেন্তে তেওঁ গ্ৰুপটো সুধি ল'ব আৰু যি গ্ৰুপৰ হয় সেই গ্ৰুপটো ছিলেক্ট কৰি আগবাঢ়ি যাব আৰু যদি তেজৰ গ্ৰুপটো নাজানে তেন্তে নাজানো ছিলেক্ট কৰিব আৰু আগবাঢ়ি যাব। আমি ইয়াত উদাহৰণস্বৰূপে O পজিটিভ গ্ৰুপটো ছিলেক্ট কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। এতিয়া আগবাঢ়ি যোৱাৰ লগে লগে এতিয়া প্ৰশ্ন সুধিছে, এই সদস্যজনৰ MCTS ID আছেনে? অৰ্থাৎ মাদাৰ এণ্ড চাইল্ড ট্ৰেকিং ছিষ্টেমৰ ID আছেনে? যিহেতু এই সীমা যাদৱ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে, সেয়েহে আমি ইয়াত নাই কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছতে এটা প্ৰশ্ন সুধিছে, এই সদস্যজনৰ RCS ID আছেনে? পূৰ্বৰ MCTS ID নিচিনাকৈ ইয়াতো দুটা অপশ্যন দিছে। প্ৰথমতে হৈছে আছে আৰু দ্বিতীয়তে হৈছে নাই। যিহেতু সীমা যাদৱ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে আৰু তেওঁৰ RCS ID নাই, সেয়েহে আমি ইয়াত নাই ছিলেক্ট কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। আগবাঢ়ি যোৱাৰ লগে লগে আমি এটা এক্সক্লেমেশ্যন মাৰ্ক দেখিবলৈ পাম আৰু তাৰ তলতে লিখা আছে, অনুগ্ৰহ কৰি গৃহ পৰিদৰ্শনৰ সূচীখন চাই নিশ্চিত কৰক যে কোনোবা জন্মৰ যতনৰ পৰিদৰ্শন ৰৈ গৈছে নেকি। ইয়াত আমি এতিয়া আগবাঢ়ি যাম আৰু আগবাঢ়ি গৈ আমি সমাপ্ত হোৱা বটনটোত অ'কে কৰিম। অ'কে কৰি দিয়াৰ লগে লগে আমি এটা ফৰ্মখন সম্পূৰ্ণভাৱে সফল হৈছে বুলি মেছেজ দেখিবলৈ পাম। এতিয়া আকৌ গৃহ পৰিদৰ্শন সূচীত চুই দিয়ক। গৃহ পৰিদৰ্শন সূচীত চুই দিয়াৰ পিছত আমি ইয়াতে সীমা যাদৱৰ নামটো দেখিবলৈ পাইছোঁ আৰু কিনাৰত থকা ঘৰকেইটাত আমি এটা নীলা ৰং দেখিবলৈ পাইছোঁ। এই নীলা ৰংটোৱে প্ৰসৱৰ পূৰ্বৰ যতনৰ বিষয়ে বুজাইছে আৰু সোঁ চাইডে যোনটো চিম্বল আছে মানুহ এটা দৌৰি থকা, সেই চিম্বলটোৱে আজি সীমা যাদৱৰ হোম ভিজিট আছে সেই বিষয়ে জনাইছে। এতিয়া সীমা যাদৱ নামটোত চুই দিলে আমি সীমা যাদৱৰ তথ্যসমূহ দেখা পাম। প্ৰথমতে থাকিব নাম সীমা যাদৱ, স্বামী ৰাজ যাদৱ। ইয়াতে আছে জন্মৰ আগত ল'বলগীয়া যতনৰ পৰৱৰ্তী গৃহ পৰিদৰ্শনৰ তাৰিখ 15/7/2020 আৰু প্ৰসৱৰ সম্ভাৱ্য তাৰিখ 14/3/2021। পৰিয়ালৰ নাম যাদৱ ফেমিলি। আগবাঢ়ক। এতিয়া ইয়াত দেখাইছে প্ৰসৱ পূৰ্বক তৈয়াৰী, ইয়াত চুই দিয়ক। চুই দিয়াৰ পিছত এটা প্ৰশ্ন সুধিছে যে সীমা যাদৱৰ সম্ভাৱ্য প্ৰসৱৰ তাৰিখ 14/3/2021, তাই ইমান মাহৰ গৰ্ভৱতী, এইটো শুদ্ধনে? ইয়াতে তলত দুটা অপশ্যন আছে, প্ৰথমটো হৈছে হয় আৰু দ্বিতীয়টো হৈছে নহয়। ইয়াতে আমি হয়তো অ'কে কৰি আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ লগে লগে আমি নেক্সট স্ক্ৰীনত বেংকৰ সবিশেষ তথ্যসমূহ দেখা পাম আৰু ইয়াত বেংকৰ সকলোখিনি তথ্য শুদ্ধ হৈ আছে নাই ভালদৰে পৰীক্ষা কৰি যদি সকলো ঠিকে আছে তেতিয়া হয়তো অ'কে কৰিম আৰু আগবাঢ়ি যাম। আগলৈ আগবাঢ়ি যোৱাত আমাৰ আগত দেখাইছে আগতে দিয়া মুঠ IFA বড়ি সংখ্যা 0। যিহেতু আমি সীমা যাদৱক ইয়াৰ পূৰ্বে কোনো আইৰণৰ টেবলেট দিয়া হোৱা নাই, সেয়েহে ইয়াত 0 দেখাইছে আৰু ওপৰত থকা কাৰ্চিনডালত টাচ কৰি আমি আগবাঢ়ি যাম। আগবাঢ়ি যোৱাত দেখাইছে বিতৰণ কৰা IFA বড়ি সংখ্যা। যিহেতু আজি আমি সীমা যাদৱক 10টা IFA বড়ি দিম, সেয়েহে আমি ইয়াত 10 লিখিম আৰু আগবাঢ়ি যাম। এতিয়া আমাৰ ইয়াত দেখাইছে আজিৰ দিনলৈ মুঠ IFA বড়ি বিতৰণ 10। যদি আমি 20টা টেবলেট দিলোহেঁতেন তেতিয়া ইয়াত 20 দেখালেহেঁতেন, কিন্তু 10টা দিছোঁ কাৰণে ইয়াত 10 দেখাইছে। পুনৰ কাৰ্চিনডালত চুই আমি আগবাঢ়ি গৈছোঁ। আগবাঢ়ি যোৱাত এটা প্ৰশ্ন সুধিছে, IFA বড়িৰ ওপৰত পৰামৰ্শ দিয়া হ'লনে? প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মীয়ে গৰ্ভৱতী মহিলাক কেনেকৈ আৰু কোন সময়ত IFA বড়ি খাব লাগে
তাৰ ওপৰত পৰামৰ্শ দিব লাগে আৰু সেয়েহে আমি ইয়াত ওপৰৰ 1 নম্বৰটো বাছি লৈছোঁ আৰু আগবাঢ়ি গৈছোঁ। ইয়াৰ পিছত হৈছে গৰ্ভৱতী মহিলাগৰাকীয়ে IFA বড়ি খাই আছেনে? ইয়াত দুটা অপশ্যন আছে, লৈছে আৰু নাই লোৱা। যদি আমি 1 নম্বৰটো চিলেক্ট কৰোঁ তেন্তে একো নাই, কিন্তু যদি নাই লোৱা তেন্তে কি প্ৰশ্ন সোধে আমি সেইটো চাম আহক। যদি মহিলাগৰাকীয়ে IFA বড়ি খোৱা নাই তেন্তে তাই কিয় IFA বড়ি খোৱা নাই ইত্যাদি প্ৰশ্নসমূহ সুধিব। কিন্তু প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই আইৰণ ফলিক এচিড তেওঁৰ বাবে আৰু আহিবলগীয়া সন্তানৰ বাবে খোৱাটো বাঞ্ছনীয়। সেয়েহে প্ৰতিগৰাকী অংগনবাদী কৰ্মীয়ে গৰ্ভৱতী মহিলাগৰাকীক বুজাব যাতে আইৰণ ফলিক এচিড সময়মতে আৰু নিয়মমতে সেৱন কৰে। এতিয়া আমি ইয়াত গৰ্ভৱতী মহিলাগৰাকীয়ে IFA বড়ি খাই আছে বুলি বাছি লৈছোঁ আৰু আগলৈ যোৱা মেনুত বা ওপৰৰ কাৰ্চিনডালত অ'কে কৰি আগবাঢ়িছোঁ। আগবাঢ়ি যোৱাৰ লগে লগে এটা নতুন প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে তাই যথেষ্ট জিৰণি লৈছেনে? ৰাতি 8 ঘণ্টা আৰু দিনত 2 ঘণ্টা, অৰ্থাৎ গৰ্ভৱতী মহিলাগৰাকীয়ে যে ৰাতি 8 ঘণ্টা আৰু দিনত 2 ঘণ্টাকৈ জিৰণি ল'ব লাগে সেই বিষয়ে জ্ঞাতনে? যদি জ্ঞাত নহয় তেতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকীক বুজাব লাগে যে গৰ্ভৱতী মহিলাগৰাকীয়ে ৰাতি 8 ঘণ্টা আৰু দিনত 2 ঘণ্টাকৈ জিৰণি লোৱাটো বাঞ্ছনীয়। যদি গৰ্ভৱতী মহিলাগৰাকীয়ে যথেষ্ট জিৰণি লৈছে তেন্তে লৈছে অ'কে কৰিব আৰু যদি নাই লোৱা তেতিয়া নাই লোৱাত অ'কে কৰি আগবাঢ়ি যাব। এতিয়া আমি লৈছে চিলেক্ট কৰিছোঁ আৰু আগবাঢ়ি গৈছোঁ। এতিয়া আগবাঢ়ি যোৱাৰ লগে লগে আমাক এটা নতুন প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে তাই অতিৰিক্ত আহাৰ গ্ৰহণ কৰিছেনে? এগৰাকী গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত অলপ হ'লেও পূৰ্বতকৈ বেছি পৰিমাণৰ আহাৰ খাব লাগে। এই কথা গৰ্ভৱতী মহিলাগৰাকীক অংগনবাদী কৰ্মীগৰাকীয়ে বুজাই দিব। এই ক্ষেত্ৰত আমি ওপৰৰ 1 নম্বৰ অপশ্যনটো বাছি লৈছোঁ আৰু আগবাঢ়িছোঁ। আগবাঢ়ি যোৱাৰ পিছত আমাক এটা নতুন প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে গৰ্ভৱতী মহিলাগৰাকীয়ে আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰিছেনে? ইয়াতো ঠিক তেনেদৰে দুটা অপশ্যন আছে। প্ৰথমটো হৈছে কৰিছে আৰু দ্বিতীয়টো হৈছে নাই কৰা। ঠিক তেনেদৰে অংগনবাদী কৰ্মীগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকীক বুজাই দিব যে কেৱল আয়ডিনযুক্ত নিমখহে ব্যৱহাৰ কৰিব। এতিয়া আমি ইয়াত আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰিছে অ'কে কৰিছোঁ আৰু আগবাঢ়িছোঁ। আগবঢ়াৰ লগে লগে আমাৰ সন্মুখত এটা নতুন প্ৰশ্ন দেখা দিছে। প্ৰশ্নটো হৈছে পৰিয়ালটোৱে ধন সঞ্চয় কৰাৰ আৰম্ভ কৰিছেনে? এতিয়া অংগনবাদী কৰ্মীগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকী বা গৰ্ভৱতী মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলক জনাব যে গৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ সময়ত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অলপ হ'লেও টকা পইচাৰ প্ৰয়োজন হয়। সেয়েহে অংগনবাদী কৰ্মীগৰাকীয়ে গৰ্ভৱতী মহিলাগৰাকী বা গৰ্ভৱতী মহিলাগৰাকীৰ স্বামীক কমকৈ হ'লেও টকা সঞ্চয় কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিব। এই ক্ষেত্ৰত আমি 1 নম্বৰ অপশ্যনটো বাছি লৈছোঁ আৰু আগবাঢ়িছোঁ। আগবঢ়াৰ লগে লগে আমাৰ সন্মুখত এটা নতুন প্ৰশ্ন দেখা দিছে। প্ৰশ্নটো হৈছে যে গৰ্ভৱতী মহিলাগৰাকীয়ে প্ৰতিষেধক কাৰ্ড আৰু মাতৃ শিশু কাৰ্ডখন যত্ন সহকাৰে ৰাখিছেনে? যিহেতু সীমাজাত পোনপ্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছে আৰু তেওঁৰ হাতত কোনো প্ৰতিষেধক কাৰ্ড বা মাতৃ শিশু কাৰ্ড নাই, সেয়েহে আমি ইয়াত নাই ৰখা অপশ্যনটো বাছি লৈছোঁ আৰু আগবাঢ়িছোঁ। আগবাঢ়ি যোৱাৰ লগে লগে এটা নতুন প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে গৰ্ভৱতী মহিলাগৰাকীৰ প্ৰতিষেধক কাৰ্ড অৰ্থাৎ মাতৃ শিশু সুৰক্ষা কাৰ্ডখন আছেনে? যিহেতু সীমাজাত পোনপ্ৰথমবাৰৰ বাবেহে গৰ্ভধাৰণ হৈছে, সেয়েহে আমি ইয়াত নাই অপশ্যনটো বাছি লৈছোঁ আৰু আগবাঢ়িছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আপুনি হিতাধিকাৰীক অংগনবাদী কেন্দ্ৰৰ পৰা TSR অৰ্থাৎ টেক হোম ৰেচন নিবলৈ মনত পেলাই দিলেনে? এই ক্ষেত্ৰত আমি ওপৰত 1 নম্বৰত দিয়া অপশ্যনটো অৰ্থাৎ লৈছেটো বাছি লৈছোঁ আৰু আগবাঢ়িছোঁ। এতিয়া আমি এটা ৰাইট চিন দেখিবলৈ পাম আৰু তাৰ তলতে আছে ফৰ্মখন সফলভাৱে সম্পূৰ্ণ হ'ল। এতিয়া ওপৰত থকা সমাপ্ত হৈছে চুই দিয়ক। এইদৰে আমি ICDS কেছত অংগনবাদী কেন্দ্ৰ এটা অধীনত থকা গৰ্ভৱতী মহিলা এগৰাকীৰ পঞ্জীয়ন কৰিব পাৰিম। ICDS কেছৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।